নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দেখিছা মোৰ হাতত এখন লিষ্ট আছে আৰু মই ওপৰত লিখি ৰাখিছোঁ টপিকছ বুলি। ইয়াৰ 1 নম্বৰতে আছে সংখ্যা ৰেখা। মই এই বুলি ভাগ কৰিছোঁ ইয়াত অংক আৰু সংখ্যা। আমি ইয়াত অংক আৰু সংখ্যা এই দুটা বিষয় শিকিম। 2 নম্বৰত আছে আমাৰ সংখ্যা প্ৰণালী। ইয়াত স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা আৰু বাস্তৱ সংখ্যাৰ বিষয়ে ইয়াত শিকিম। 2 নম্বৰত আছে আমাৰ মৌলিক সংখ্যা আৰু সহমৌলিক সংখ্যা। মৌলিক সংখ্যা আৰু সহমৌলিক সংখ্যাৰ বিষয়ে আমি শিকিম। 3 নম্বৰতে আছে আমাৰ ভগ্নাংশ আৰু দশমিক ভগ্নাংশ। ইয়াত আমি ভগ্নাংশৰ যোগ, বিয়োগ, পূৰণ আৰু হৰণৰ বিষয়ে শিকিম। 4 নম্বৰতে আছে আমাৰ বৰ্গ আৰু ঘন সংখ্যা, বৰ্গমূল আৰু ঘনমূল উলিয়াবলৈ আমি ইয়াত লগতে শিকি ল'ম। 5 নম্বৰত আছে লসাগু আৰু গসাউ। ইয়াত লসাগু আৰু গসাউ কেনেকৈ উলিয়ায়, বহুত কনফিউজন লাগে ল'ৰা ছোৱালীবিলাকৰ মাজত, আমি দুটা উলিয়াবলৈ ভালদৰে শিকি ল'ম। 6 নম্বৰতে আছে শতাংশ। শতাংশ কেনেকৈ উলিয়ায়, শতাংশনো কি, এইটো বিষয়ে আমি শিকিম। 7 নম্বৰতে আছে গড় বা মাধ্য, আমি এইটো উলিয়াবলৈ শিকি ল'ম। 8 নম্বৰত আছে সূচক আৰু ঘাত। ইয়াৰ মূল কেইটামান সূত্ৰ আছে, সূত্ৰকেইটা আমি শিকিম আৰু ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই আমি অংক কৰিবলৈ চেষ্টা কৰিম আৰু ভালদৰে শিকি ল'ম। আমি প্ৰথমতে পঢ়িম অংক কি হয়। অংক লগতে পঢ়িম কি সংখ্যা। অংক বুলি যদি কওঁ তেতিয়াহ'লে আমি কি লিখিম যে 0, 1, 2, 3, 4, 5, 6, 7, 8 আৰু কি আছে 9 আছে। এই যে আমি দেখিছোঁ ইহঁতবিলাকক কি বুলি কয়, অংক বুলি কয়, আৰু ইহঁত নিজে একোটা একোটা কি হয় সংখ্যা। তো আমাৰ ইংৰাজী যেনেকৈ কি আছে এলফাবেট আছে, যেনেকৈ এলফাবেট আছে, ইয়াত কি আছে আমাৰ মাজত A, B, C, D, ইয়াৰ পৰা গৈ আছে জেডলৈকে। ইয়াত আছে কি আমাৰ মাজত আখৰ, আৰু ইহঁতক কি বুলি কয়, আমি লেটাৰ বুলি ক'ম। কি বুলি ক'ম, লেটাৰ। তেনেকৈ ইহঁত যে আমি 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 ইহঁত গোটেইখিনি আমি কি বুলি ক'ম, অংক বুলি ক'ম। আৰু যেনেকৈ ইংৰাজী এলফাবেটত যেনেকৈ বা অসমীয়াত যেনেকৈ বৰ্ণবিলাক লগ লাগি এটা কি হয়, শব্দ হয়। যেনেকৈ আমি ইয়াত ইংৰাজীত ধৰি লোৱা এটা আমি লিখিছোঁ মেংগ, MANGO, মেংগ, এইটো কি হয় এটা ৱৰ্ড, এইটো কি হয় এটা ৱৰ্ড হয়। ঠিক তেনেকৈ যদি এই অংকবিলাক যেনেকৈ 1 আৰু 2 একেলগে লাগি গ'ল, এইটো কি হৈ যাব এটা সংখ্যা, এইটো কি হৈ যাব এটা সংখ্যা। বোলে 1, 2, 3 মানে কিমান আছে 123, এইটো এটা কি হয় মাজতে সংখ্যা হয়। বা এইটো ধৰি লওক আমাৰ মাজত আছে 1, বোলে 1, 5, 6, 0, 7, 8 কিবা লাগিলে, এইটো এটা মাজত কি আছে সংখ্যা। এই সংখ্যাত অংক কেইটা আছে, 1, 2, 3, 4, 5, 6টা অংক আছে, 6টা অংক আছে। আকৌ কি হ'ব, এই যে অংকবিলাক যে আছে এই অংকবিলাক নিজেও সংখ্যা হয়, মানে 9লৈকে এইবিলাক কি আছে আমাৰ এটা এটা অংক। 0ৰ পৰা 9লৈকে ইহঁত গোটেইকেইটা নিজে কি হৈ যায়, অংকও হয়, অংকও আৰু সংখ্যাও। 0ৰ পৰা 9লৈকে ইহঁতকেইটা অংক হয়, সংখ্যাও হয়। আমি কেনেকৈ কৰিম এইটো, ধৰি লওক 0, 1, 2, 3, 4, 5, 6, 7, 8 আৰু কি আছে 9 আছে। ইহঁত গোটেইকেইটা আমাৰ মাজত অংকও আৰু কি হ'ব সংখ্যাও হয় ইহঁতকেইটা। যদি বোলে 10 হৈ গ'ল, 11, এইটো এটা কি হয় সংখ্যা, এইটো অংক নহয়। 10টো অংক নহয়, 10টো কি হয় এটা সংখ্যা, 11টো কি হৈ যাব এটা সংখ্যা। আটাইতকৈ ডাঙৰ যিটো অংক আছে এইটো হৈছে আমাৰ কিমান 9, আৰু আটাইতকৈ সৰুটো কি হৈ যাব 0। এইটো হৈছে সৰু আৰু এইটো কি হ'ব আমাৰ মাজত ডাঙৰ। ইয়াৰ পিছত যদি আমি আগলৈ গৈ থাকোঁ, বোলে 100 লিখাইছোঁ, এইটো কি হয় আমাৰ কাৰণে এটা সংখ্যা, এইটো অংক নহয়। ইয়াত অংক কেইটা আছে 1, 2, 3টা, আৰু অংকটো কি বুলি কয় ইংৰাজীত ডিজিট বুলি কয়, কি কোৱা হয় ডিজিট। আৰু যে আমি সংখ্যা যে লিখি আছোঁ ইয়াত কি বুলি কয় ইংৰাজীত নাম্বাৰ বুলি কয়, নাম্বাৰ বুলি কয়। তো ইয়াত আমাৰ কুৱেশ্যন কেনেকৈ বনিব পাৰে, এনেকৈ হ'ব পাৰে যে 5টা অংক যুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয়। 5টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো আমি অংক পাতিব লাগে কেইটা 5টা, ঠিক আছে। 1, 2, 3, 4, 5টা। আমি কি পাম 9, 9, 9, 9 আৰু 9, 99,999টো কি হৈ যাব আমাৰ ওচৰত 5টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা। আৰু যদি কয় যে 5টা
অংক যুক্ত আটাইতকৈ সৰু সংখ্যা। সৰু সংখ্যাটো কি বুলি যদি সোধে তেতিয়াহ'লে আমি কি পাতিম? গড়টো পাতি ল'ম 5টা, 1 2 3 4 কি পাতিম? 5টা হ'ব। ইয়াত পাম 1 0 0 0 আৰু 0। এইটো মানে কিমান হ'ব? এইটো হ'ব আমাৰ কিমান? 10,000। কিমান হ'ব? 10,000। আৰু এইটো কিমান হ'ব? 99,000। এনেকুৱা ধৰণৰ কুৱেশ্যন বনে। তাৰপাছত আমি এইফালে পঢ়িম স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা পঢ়িব লাগে। স্বাভাৱিক সংখ্যা মানে কি হয়? যিবিলাক সংখ্যা আমি একদম সৰু ক্লাছৰ পৰা পাই আছো। ইয়াত কি থাকে? 1 2 3 4 5 6 7 8 9। ইয়াৰ পাছত আমি পঢ়িম পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাত কি হ'ব? যিটো আমাৰ স্বাভাৱিক সংখ্যা আছিলে গ্ৰুপ, স্বাভাৱিক সংখ্যাৰ যিটো গ্ৰুপ, ইয়াৰ লগত আৰু এটা বস্তু লাগি যায়, সেইটো হৈছে কি? শূন্য। তেতিয়া এইটো হৈ যাব আমাৰ কি? পূৰ্ণ সংখ্যা। মানে আমি শূন্যৰ পৰা আৰম্ভ কৰিম। 0 1 2 3 4 5 এনেকৈ গৈ থাকিব। 100 1000 যিমান আগলৈ যায় অসীমলৈকে। ইয়াৰ যিটো গ্ৰুপ হ'ব এইটো আমাৰ হ'ব কি? পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাত কি সোমাই থাকে? শূন্যটো সোমাই থাকে। কুৱেশ্যনটো কি হয়? আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? আমি কি লিখিম উত্তৰ? ইয়াৰ উত্তৰলৈ আমি 0 বুলি ক'ম। এইটো হৈ যাব 0। তাৰপিছত আছে আমাৰ কি? অখণ্ড সংখ্যা। ইয়াৰ পিছত আমি পঢ়িম অখণ্ড সংখ্যা। অখণ্ড সংখ্যাৰ মাজত কি কি থাকিব? ধনাত্মক সংখ্যা থাকিব এইফালে। এইফালে লাগিব মাজতে ধনাত্মক সংখ্যা, 0 থাকিব আৰু লগত থাকিব কি? ঋণাত্মক সংখ্যা। এই তিনিটা পাৰ্ট লগ লাগি পেলাই আমাৰ কি মানে? অখণ্ড সংখ্যা মানে। যদি আমি এটা সংখ্যা ৰেখা ড্ৰ কৰি লওঁ, সংখ্যা ৰেখা ড্ৰ কৰি ইয়াতে আমি দিলোঁ 0 বুলি। এইফালে আমাৰ থাকিব 1 2 3 4 আৰু এইফালে অসীমলৈ গৈ থাকিব। এইফালে আমাৰ থাকিব -1, ইয়াত থাকিব আমাৰ -2, ইয়াত থাকিব আমাৰ -3, ইয়াত আছে আমাৰ -4 আৰু আগলৈ কি হ'ব? গৈ থাকিব। এই গোটেইবিলাক -0 আৰু প্লাছ এই গোটেইবিলাক লগ লাগি পেলাই আমাৰ কি হৈছে? অখণ্ড সংখ্যা হয়। অখণ্ড সংখ্যা। অখণ্ড সংখ্যাত কি হ'ব? আটাইতকৈ সৰু অখণ্ড সংখ্যা যিটো আছে, আটাইতকৈ সৰু যিটো অখণ্ড সংখ্যা, সেইটো আমি ক'ব নোৱাৰিম। সেইটো আমি অসীম বুলি ক'ম। কি বুলি ক'ম? অসীম। ইয়াক আমি ক'ব পৰা নাযাব। আৰু আটাইতকৈ ডাঙৰ যিটো অখণ্ড সংখ্যা হ'ব, আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যা কি বুলি যদি সোধে, ইয়াৰ উত্তৰটো আমি ক'ব নোৱাৰিম। আমি ইয়াক কি বুলি ক'ম? অসীম বুলি ক'ম। ইয়াৰ কাৰণটো কি হৈছে? ইয়াৰ কাৰণটো হৈছে যদি আমি সংখ্যা আগলৈ গৈ থাকোঁ, তাৰপিছত 5 পালোঁ, 10 পালোঁ, আগলৈ গৈ থাকিলে 100 200 300 400 10,000 1 লাখ গৈ থাকিলে আমি কিমানলৈকে তাক কভাৰ কৰিম? বহুত আগলৈ হ'ব, বহুত ডাঙৰ, যিটো আমি ইয়াত লিখি শেষ কৰিব নোৱাৰিম। ইমান ডাঙৰ এটা সংখ্যা ল'ব, ধনাত্মক আৰু ঋণাত্মক তেনেকৈ ইমান এটা সৰু সংখ্যা ল'ব, যিটো আমি লিখি শেষ কৰিব নোৱাৰিম। তাৰপিছত আমাক সুধিব পাৰে কেতিয়াবা যে শূন্যটো কি হয়? শূন্যটো কি? ঋণাত্মক নে কি বুলি ক'ব? ধনাত্মক। কি বুলি ক'ম? পজিটিভ নে নিগেটিভ? কি বুলি ক'ম? উত্তৰত আমি লিখিম শূন্যটো একো নহয়। শূন্যটো নিগেটিভো নহয় আৰু কি হৈ যায়? পজিটিভো নহয়। 0 0 পজিটিভো নহয়। ইয়াৰ পাছত আমি শিকিম পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা শিকিম। পৰিমেয় সংখ্যাবিলাক কি আছে? যিবিলাক সংখ্যাক আমি কি আৰ্হিত লিখিব পৰা যায়? P/Q আৰ্হিত। P/Q আৰ্হিত যিবিলাক সংখ্যাক আমি লিখিব পাৰোঁ, আৰু য'ত Q does not is equal to 0।
ইয়াৰ মানে কি আচলতে ইয়াৰ মানে হৈছে ভগ্নাংশত থকা সংখ্যাবিলাক বা যিবিলাক আমি সংখ্যা এতিয়ালৈকে যে পঢ়ি আছো ঋণাত্মক ধনাত্মক প্ৰত্যেকটো সংখ্যাই কি হৈ যাব পৰিমেয় সংখ্যা শূন্যটো কি হৈ যাব পৰিমেয় সংখ্যা কেনেকৈ আমি চাওঁ কিবা সংখ্যা আছে ধৰি লোৱা 2/3 লিখা আছে ইয়াৰ তলত এইটো আছে মাজতে কি হৰ ওপৰটো আছে মাজত লব ইয়াত এই সংখ্যাটো কেনেকুৱা লাগিছে দেখাত p/qr নিচিনা লাগিছে p/qr য'ত q মানে হৈছে হৰ p মানে হৈছে লব তো ইয়াত দেখি আছো আমি যে q যিটো q ঠাইত যিটো সংখ্যা বহিলে qটো কিহৰ সমান আছে কি আছে 3 সমান qটো শূন্য নহয় গতিকে এই সংখ্যাটোৰ মাজত কি হৈ যাব এটা পৰিমেয় সংখ্যা বাকি যিবিলাক সংখ্যা আছে ধৰি লোৱা 1/2 লিখিলো আমি বোলে 3/4 লিখা আছে বোলে 1/5 লিখা আছে 11/19 লিখা আছে ডাঙৰ কিবা সংখ্যা আছে 999 তলত লিখা আছে 333 ইয়াত কিবা সংখ্যা লিখা আছে 576 ইয়াত লিখা আছে 123 এই আটাইবোৰ কি হৈ যায় আমাৰ ওচৰতে পৰিমেয় সংখ্যা হ'ব পৰিমেয় সংখ্যা আকৌ যিবিলাক ঋণাত্মক সংখ্যা থাকিব নহয় যেনেকৈ আমাৰ ওচৰতে লিখা আছে মাইনাছ দিয়া আছে আগফালে যেনিবা ইয়াত লিখা আছে 13 তলত লিখা আছে 17 মাইনাছ লিখা আছে ইয়াত লিখা আছে 11 ইয়াত লিখা আছে 12 ইয়াত যেনিবা লিখা আছে -549 ইয়াত লিখা আছে বোলে 123 মাইনাছত থকা যিমানবিলাক সংখ্যা আছে ইয়াত প্ৰত্যেকে কি হৈ যাব আমাৰ ওচৰতে ঋণাত্মক যিবিলাক সংখ্যা আছে ইহঁতবিলাক আমাৰ কি হৈ যাব পৰিমেয় সংখ্যা হ'ব পৰিমেয় সংখ্যা তাৰ কাৰণটো কি কাৰণটো হৈছে যে আমাৰ যিটো হৰ আছে সেই হৰটো আমাৰ শূন্য নহয় পিটো শূন্য হ'ব পাৰে একো কথা নাই পিটো শূন্য হ'ব পাৰে কিউটো খালি শূন্য হ'ব নোৱাৰে যদি এনেকুৱা সংখ্যা ল'লে অকল 2 আছে ক'ৰবাত অকল 3 আছে ক'ৰবাত অকল 4 আছে ক'ৰবাত 0.25 আছে 0.125 আছে এই সংখ্যাবিলাক পৰিমেয় হ'ব নহয় এইবিলাকো পৰিমেয় হ'ব তাৰ কাৰণটো কি 2টো লাগে আমাক 2টো আমি কেনেকৈ লিখিব পাৰিম ওপৰত মই বহাই দিম 4 তলত বহাই দিম 2 2 যদি 4 ঘৰণ কৰোঁ আমি কিমান পাম 2 পাম ইয়াত আমি দেখি আছো যে এইটো কেনেকুৱা এটা আৰ্হিত বহিছে সেইটো হৈছে কি p/q আৰ্হিত বহি আছে p/q আৰ্হি আমি 2টো উত্তৰটো ওলাব লাগে গতিকে ইয়াত p/q আৰ্হিত মানে ওপৰত যদি 4 পালে তলত যদি 2 পালে ঘৰণ কৰোঁ কিমান ল'ব আমাৰ 2 ল'ব আৰু এইটো কি হৈ যাব আমাৰ কাৰণে পৰিমেয় সংখ্যা যদি আমাক 3 লাগে 3 কাৰণে মই বা ওপৰত 18 পাতিলোঁ তলত পাতিলোঁ মই কিমান 6 6 18 ঘৰণ কৰিলে কিমান ল'ব উত্তৰটো 3 ল'ব বা এনেকৈ পাতিব পৰা যায় বোলে ওপৰত 6 পাতিলোঁ তলত পাতিলোঁ 2 তেতিয়া হৰণ কৰিলে আমাৰ উত্তৰটো কিমান ল'ব 3 ল'ব যদি এইটো নাপাতি পেলাই ওপৰত বোলে 12 পাতে তলত বোলে 4 পাতি দিয়ে তেতিয়া তাৰ উত্তৰটো কিমান ল'ব 3 ল'ব মানে আমাৰ এই আৰ্হিটা কি হৈছে মানে 3টো p/q আৰ্হি 18/6 6/2 12/4 বা বেলেগ এটা সংখ্যা বোলে ওপৰত 15 পটা আছে তলত 5 পটা আছে 3 পটা আছে তেতিয়া আমাৰ 5 ল'ব ঠিক আছে বেলেগ এটা সংখ্যা আমি পাতো ওপৰত পাতিলোঁ 24 তলত পাতিলোঁ 8 3 8 গুণ কিমান হ'ব 24 তেতিয়া আমাৰ কাৰণে কি হৈ যাব এটা পৰিমেয় সংখ্যা ল'ব তিনিটো মানে কি হ'ব পৰিমেয় সংখ্যা তেনেকৈ আমাৰ 4টো জানিব লাগে বোলে ওপৰত পাতিছোঁ আমি 16 তলত পাতিলোঁ 4 হৰণ কৰিলে কিমান হ'ব 4 গুণ কিমান ল'ব 16 ল'ব যদি ওপৰত পাতিছোঁ 8 তলত পাতিলোঁ 2 তেতিয়া আমাৰ মানটো কিমান ল'ব 4 ল'ব তাৰমানে দেখা গ'ল যে ইহঁত সংখ্যাবিলাক কি হয় প্ৰত্যেকটো সংখ্যাকে p/q আৰ্হি পাতিব পৰা যায় আৰু তাৰ মাজত কি ওলাই যায় সংখ্যাবিলাক পৰিমেয় হৈ যায় বোলে 0.25 আছে ইয়াক কেনেকৈ পাতিম 0.25 আমি যদি কি কৰোঁ 1/4 পাতিম ইয়াত 1/4 ইয়াক হৰণ কৰিলে আমাৰ উত্তৰটো কিমান ল'ব 0.25 ল'ব 0.25 এই 0.25টো কেনেকৈ পাতিব পৰা যায় ইয়াৰ ওপৰটো হৈছে p তলটো q আৰু qটো শূন্য নহয় qটো কি বহি আছে 4 বহি আছে গতিকে এইটো কি হ'ব আমাৰ কাৰণে পৰিমেয় সংখ্যা এইটো ওলাব তেনেকৈ এইটো এনেকুৱা আৰ্হিত বহাব পৰা যায় তেতিয়া এই সংখ্যাটো কি হ'ব আমাৰ কাৰণে পৰিমেয় সংখ্যা মানে যিমানবিলাক স্বাভাৱিক সংখ্যা আছিলে যিমানবিলাক আমাৰ ওচৰত পূৰ্ণ সংখ্যা আছিলে সকলোবিলাক কি হয় পৰিমেয় সংখ্যাৰ ভিতৰত সোমাই থাকে শূন্য সোমায় মাইনাছ পাৰ্টটো সোমায় প্লাছ পাৰ্টটো সোমায় আৰু যিবিলাক আমাৰ স্বাভাৱিক সংখ্যা 1 2 3 4 গোটেইবিলাক কি হয় পৰিমেয় সংখ্যাত সোমাই থাকে যদি এনেকুৱা সংখ্যা থাকে ওপৰত লিখা আছে 0 তলত লিখা আছে x তো এইটো আমি কি বুলি ক'ম পৰিমেয় ক'ম নে নকম ইয়াক পৰিমেয় নে পৰিমেয় হয় নে নহয় বুলি কৈছে পৰিমেয় হয় নে নহয় এইটো কি হৈ যাব আমাৰ কাৰণে পৰিমেয় সংখ্যা যদি কিবা এটা সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ য'ত কি আছে q আখৰটো মানে q যিমানটো মান হ'ব সেইটো খালি শূন্য হ'ব নালাগে তেতিয়া এইটো কি হৈ যাব আমাৰ এটা পৰিমেয় সংখ্যা ওপৰফালে শূন্য হওক p মানটো শূন্য হ'ব পাৰিব p ক'ৰ পৰা ষ্টাৰ্ট হ'ব p আমাৰ ষ্টাৰ্ট হ'ব অসীমৰ পৰা আৰম্ভ হ'ব ইয়াত আমাৰ মাইনাছ পাৰ্টটো থাকিব বোলে মাইনাছ যি থাকক -1 2 3 0 থাকিব পাৰিব তাৰপিছত +1 ঠিক আছে তাৰপিছত +2 এনেকৈ গৈ গৈ অসীমত শেষ হ'ব qটো খালি কি হ'ব qটো আমাৰ ওচৰত মাইনাছ হ'ব পাৰিব মানে অসীমত আৰম্ভ হ'লে ই মাইনাছ বোলে 3 আছে -4 আছে -100 আছে এনেকুৱা আমাৰ হ'ব পাৰিব খালি ই হ'ব নোৱাৰে কি 0 হ'ব নোৱাৰে আৰু হ'ব আমাৰ ওচৰত অকল কি হয় প্লাছ পাৰ্টত 0টো খালি হ'ব নোৱাৰে আৰু হ'ব পাৰিব কিমান প্লাছত আমাৰ ওচৰত বোলে 3 আছে প্লাছত বোলে 4 আছে এনেকৈ গৈ গৈ অসীমত +1 পৰা আৰম্ভ হ'ব অসীমত গৈ শেষ হ'ব খালি ইয়াত 0টো নবহে কিউৰ কাৰণে 0 নবহে এনেকৈ যদি আমি সংখ্যাবিলাকক ভাগ কৰিব পাৰোঁ তেতিয়াহ'লে কি হৈ যাব এইটো পৰিমেয় সংখ্যা এতিয়া আমাৰ যিটো পৰিমেয় সংখ্যা যে আছে পৰিমেয় সংখ্যা ইয়াৰ ভিতৰত কি সোমাই আছে এই ডাঙৰ গোটেই যদি চাৰ্কেলটো আমাৰ কাৰণে পৰিমেয় সংখ্যা হয় ইয়াৰ ভিতৰত আমাৰ ওচৰত কি সোমাব অখণ্ড সংখ্যা সোমাব কি সোমাব অখণ্ড সংখ্যা সোমাব অখণ্ড সংখ্যা সোমাব অখণ্ড সংখ্যাৰ ভিতৰত কি সোমাব আমাৰ ওচৰত পূৰ্ণ সংখ্যা সোমাব পূৰ্ণ সংখ্যা
পূৰ্ণ সংখ্যা সোমাব আৰু পূৰ্ণ সংখ্যাৰ ভিতৰত আমাৰ কি সোমাই যাব স্বাভাৱিক সংখ্যা সোমাব স্বাভাৱিক সংখ্যা সোমালে এতিয়া আমাৰ স্বাভাৱিক সংখ্যাত আমি চিনি পাওঁ 1 2 3 4 পৰা অসীমলৈ পূৰ্ণ সংখ্যাত শূন্যটো আৰম্ভ হ'ব 0 1 2 3 4 পৰা আৰম্ভ হ'ব লিখি দিছো ইয়াত আমাৰ স্বাভাৱিক সংখ্যাত কি থাকে অকল 1 পৰা আৰম্ভ হয় 1 2 3 4 পৰা গৈ অসীমলৈ থাকে পূৰ্ণ সংখ্যাত কি হ'ব 0 পৰা আৰম্ভ হ'ব 0 1 2 3 4 পৰা আৰম্ভ হৈ অসীমত থাকে অখণ্ড সংখ্যা পৰা আৰম্ভ হ'ব অখণ্ড সংখ্যা এইফালে থাকে আমাৰ ওচৰত ঋণাত্মক লগত 0 আৰু এইফালে আমাৰ ওচৰত যিমানখিনি ধনাত্মক সংখ্যা আছে যিমানখিনি অসীমলৈকে আৰু এইফালে ঋণাত্মকটো আমাৰ অসীমলৈকে গোটেইখিনি লগ লাগি আমাৰ ওচৰত কি বনে অখণ্ড সংখ্যা বনে পৰিমেয় সংখ্যাত কি থাকে এই গোটেইবিলাক লগ হৈ একেলগে কি হয় পৰিমেয় সংখ্যা হয় স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা গোটেইবিলাক মিহলি হৈ কি হয় আমাৰ ওচৰত পৰিমেয় সংখ্যা বনে পৰিমেয় সংখ্যাত আমাৰ ভগ্নাংশ সোমাই থাকে এনেকুৱা দশমিক ভগ্নাংশ সোমাই থাকে সকলোবিলাক ইয়াত বনিব আমাৰ আছে পৰিমেয় সংখ্যা এতিয়া আমাৰ কথা হ'ল পৰিমেয় সংখ্যা আমি চিনি পাম কেনেকৈ পৰিমেয় সংখ্যাৰ চিনাকি পৰিমেয় সংখ্যা এইখিনিত পৰিমেয় সংখ্যা হয় কিন্তু কিতাপত যিবিলাক দিয়ে সেইটো অকণমান বেলেগ ধৰণৰ যেনে এনেকুৱা এটা সংখ্যা দিব আমাক দশমিক এনেকৈ দিছে 3.1 3 3 3 3 সি এনেকৈ ওলাই গৈ থাকে আৰু এটা আমাক সংখ্যা দিয়া আছে 0.75 দিলে এই দুটা কি হয় পৰিমেয় সংখ্যা কাৰণটো কি যে ইহঁতৰ কাৰণ এটা ডেফিনিশ্যন আছে এটা সূত্ৰ আছে সেইটো হৈছে কি যে পৰিমেয় সংখ্যাবিলাক কি হয় যেটো দশমিক বিস্তৃতি হ'ব দশমিক বিস্তৃতি এক নম্বৰ হ'ব পৰিসমাপ্ত হ'ব আৰু নহলে কি হ'ব অবিৰত আৰু পুনৰাবৰ্তিত এই দুটা কণ্ডিশ্যনৰ কাৰণে কি হয় সংখ্যাবিলাক পৰিমেয় হয় কিবা সংখ্যাটা আমি হৰণ কৰিলো ওলাই পেলাই কি ৰৈ গ'ল দুঘৰ ওলালে দশমিক পিছত দুঘৰ ওলাই পেলাই ৰৈ গ'ল এইটো কি হ'ল আকৌ দশমিক 1 3 3 3 কি ওলাই গৈ আছে ই কি হয় সংখ্যাটো 3 সংখ্যাটো একটো ৰিপিট নহয় 3 সংখ্যাটো ওলাই গৈ আছে অবিৰত মানে কি নন ষ্টপ আৰু পুনৰাবৰ্তিত মানে ৰিপিট হৈ আছে সংখ্যাটো 3 3 3 এনেকৈ ওলাই গৈ থাকিব এনেকুৱা ভিতৰ যিমানবিলাক সংখ্যা পাম এইবিলাক কি হৈ যাব আমাৰ কাৰণে পৰিমেয় সংখ্যা যেনেকৈ মই এফালে লিখি দিছো এনেকৈ কিবা সংখ্যা দিলে আমাক এটা যেনিবা দিয়া আছে এইফালে 3.1 4 2 6 7 8 এইখিনিলৈকে আছে মন কৰিবলগীয়া কথাটো কি যে এই সংখ্যাটো আমাক বাৰডাল দিয়া নাই বাৰডাল দিলে বুজাই যে সংখ্যাটো কি হৈছে ৰিপিট হৈ আছে যেনেকৈ বোলে এইখিনি আমাৰ সংখ্যাটো আছিলে 3.1 3 ওপৰত যদি আমি বাৰডাল দিওঁ তেতিয়া ইয়াৰ অৰ্থ বুজি পাম যে আচ্ছা এই সংখ্যাটো এনেকৈ যে 3 3 3 3 এনেকৈ কি হয় ৰিপিট হৈ গৈ থাকে যদি বাৰডাল দিয়া থাকে তেতিয়া ইয়াৰ পৰা আমাক বাৰডাল দিয়া নাই আৰু ইয়াৰ পিছত আমাক দট গিটাও আমাক দিয়া নাই তাৰ মানে আমি বুজি পালো এই যে সংখ্যাটো আছে সংখ্যাটো দশমিকৰ পিছত এঘৰ দুঘৰ 3 4 5 6 ঘৰ ওলাই পেলাই শেষ হৈ গ'ল ই কি হৈ গ'ল পৰিসমাপ্ত ওলাই পেলাই শেষ হৈ গ'ল আৰু নোলায় আৰু পৰিসমাপ্ত তো আমি ইয়াত ডাইৰেক্ট কি বুলি কম এই সংখ্যাটো পৰিমেয় বুলি কৈ দিম পৰিমেয় বেলেগ কিবা সংখ্যা আছে আৰু ধৰি লওক 1.25 লালে এইটো কি হ'ব পৰিমেয় বেলেগ কিবা সংখ্যা আছে অকল 2 এইটো পৰিমেয় হয় ভগ্নাংশত কিবা লিখা আছে 2/3 এইটো কি হয় পৰিমেয় শূন্যটো কি হ'ব পৰিমেয় মাইনাছ লিখা আছে 7/5 পৰিমেয় মাইনাছ লিখা আছে বোলে 19/17 কি হ'ব পৰিমেয় আৰু এটা সংখ্যা লিখি দিয়া যাওক 1 দশমিক যেনিবা 2 7 2 7 2 7 আৰু লগত দিয়া আছে ডট এই ডট গিটা দিলে আমি গম পাম যে এই সংখ্যা দুটা যে আছে 2 7 2 7 2 7 ইহঁতকেইটা কি হৈছে ৰিপিট তাৰ মানে এনেকৈ লিখিব পৰা যায় 1.27 বাৰ তো আমি ইয়াৰ এই সংখ্যাটোৰ কাৰণে ইয়াৰ যিটো ডেফিনিশ্যন এইটো শৰ্ত কি কৈছিলোঁ যে অবিৰত আৰু কি হয় অবিৰত আৰু কি হয় পুনৰাবৰ্তিত অবিৰত মানে নন ষ্টপ আৰু পুনৰাবৰ্তিত মানে কি হৈছে ৰিপিট হৈ থাকে তো এই সংখ্যাটো যদি এনেকৈ দশমিক আছে বাৰডাল দিয়া থাকে এইটো কি হ'ব আমাৰ কাৰণে ডাইৰেক্টকে পৰিমেয় সংখ্যা ইয়াত কনফিউজন লগা চাগে আৰু তেনেকুৱা একো বিধৰ নহ'ব কিতাপত যিবিলাক সংখ্যা দিয়া আছে আমাক পৰিমেয়ত উলিয়াবলৈ কয় অপৰিমেয়টো পঢ়িম কিন্তু ইয়াত দেখাই আছে আমাক পৰিমেয় সংখ্যা এইফালে কি অপৰিমেয় সংখ্যা উলিয়াব লাগে ইয়াত আমাক চিনাকি কৰিব লাগিছে কোনটো পৰিমেয় আৰু কোনটো অপৰিমেয় সংখ্যা হয় তাৰ ভিতৰত আৰু এটা বস্তু আছে সেইটো হৈছে কি যদি কিবা কাৰণত আমাৰ ওচৰত টুটৰ ভাৰত সংখ্যা এটা লিখি থোৱা থাকে যেনেকৈ আমাক লিখি দিলে ৰুট 4 ইয়াৰ আমাৰ বৰ্গমূলটো কিমান ওলায় 2 ওলায় 2টো আমাৰ ওচৰত কি হয় এটা পৰিমেয় সংখ্যা তেতিয়াহ'লে ৰুট 4টো ডাইৰেক্ট কি হৈ যাব পৰিমেয় সংখ্যা কাৰণ ৰুট 4 মানে 2 কি হ'ব 2 তেতিয়াহ'লে ৰুট 4ৰ অৰ্থ মানে কি হৈ গ'ল যে ই 2ক বুজাইছে গতিকে ৰুট 4টো কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব ৰুট 4 কাক বুজাইছে 2টো নিজে এটা কি হয় পৰিমেয় সংখ্যা গতিকে ৰুট 4টো কি হৈ যাব এটা পৰিমেয় সংখ্যা হ'ব পৰিমেয় সংখ্যা এইখিনি এই চাৰ্টখন ষ্টাৰ্ট হ'ব ক'ৰপৰা এই চাৰ্টখন ষ্টাৰ্ট হ'ব এইখিনিৰ পৰা আমি যে যেতিয়া বৰ্গ সংখ্যা এটা পঢ়িম বৰ্গ সংখ্যা আমি পঢ়িম কিমান 1 × 1 1 এগুণ কিমান হ'ব 1 হ'ব 1 এগুণ 1 বা 1 স্কয়াৰ লিখিব পৰা ইয়াৰ ইকুৱেল টু 1 হ'ব আৰু যদি ইয়াত ৰুট 1 লিখা থাকে তো ইয়াৰ মানটো কিমান হ'ব 1 হ'ব তাৰপিছত আহিব 2 2 দুগুণ 2 স্কয়াৰ লিখিব লাগে ইয়াৰ মানটো হ'ব কিমান
4 তো ইয়াক যদি √4 বুলি লিখা থাকে তো ইয়াৰ মানটো আমাৰ কিমান লিখিম আমি 2 লিখিম এনেকৈ 3 পূৰণ 3 3 3 কিমান হ'ব 3 স্কয়াৰ লিখিব লাগে ইয়াৰ মানটো হ'ব 9 ইয়াক যদি √9 লিখা থাকে ইয়াৰ মানটো আমি কিমান লিখিম 3 মই চাৰ্টখন এইখিনি পৰা 10 লৈকে ফিল আপ কৰি দিছোঁ ইয়াৰ পিছত আমাৰ কিমান আহিব 10 আহিলে 11 12 13 14 15 16 এনেকৈ গৈ যিমান যায় অসীমলৈকে কলৈকে যাব অসীমলৈকে সংখ্যাবিলাক আমাৰ কি ওলাব এই যিবিলাক আমাৰ স্বাভাৱিক সংখ্যা আছে ইহঁতৰ যি আমি বৰ্গমূল যিটো যেনেকৈ ইয়াত কি ওলালে 1 ওলালে 2 ওলালে 3 ওলালে 4 ওলালে নাই এই √3 কাৰণে যিটো বৰ্গ সংখ্যা লিখা আছে কিমান 9 √9 লিখিলে আমি কিমান পালোঁ 3 পালোঁ 3 টো নিজে পৰিমেয় সংখ্যা গতিকে √9 টো কি হ'ব পৰিমেয় সংখ্যা 4 টো যদি কি হয় পৰিমেয় সংখ্যা হয় √16 টো আমাৰ কাৰণে কি হ'ব পৰিমেয় সংখ্যা 5 টো যদি পৰিমেয় সংখ্যা হয় √25 টো কি হৈ যাব পৰিমেয় সংখ্যা 6 টো পৰিমেয় সংখ্যা হ'লে √36 কি হ'ব পৰিমেয় সংখ্যা ইয়াত চোৱা একৰ পিছত কমান আছে 1 2 3 4 5 6 7 8 9 10 ইয়াত কিমান লাগিব 11 12 13 14 15 16 এনেকৈ গৈ অসীমলৈ গৈ থাকিব এই সংখ্যাবিলাকত নিজে কি হয় স্বাভাৱিক সংখ্যা আছিলে আৰু সেইবিলাক নিজে কি হয় পৰিমেয় সংখ্যা গতিকে ইহঁতৰ যিটো বৰ্গ সংখ্যা হ'ব সেই সংখ্যাটো কি হ'ব আমাৰ কাৰণে পৰিমেয় সংখ্যা হ'ব কিন্তু ইয়াৰ মাজত দুটা সংখ্যা এৰি থৈ আহিলাম এই √1 পৰা √4 মাজত কি সংখ্যা আছে √2 আৰু √3 সংখ্যা থাকিলে এই দুটা সংখ্যাৰ মাজত আমি দুটা সংখ্যা এৰি থৈ আহিছোঁ এটা হৈছে কিমান √1 আহিলে √4 আহিলে মাজত এটা সংখ্যা এৰি থৈ আহিছোঁ √2, √3 আহিলোঁ √4 পৰা √9 ৰ মাজত আমি কি সংখ্যা আহিছোঁ √5 আহিছোঁ √6 এৰি দিলোঁ √7 আহিলোঁ আৰু কি আহিছোঁ √8 ইয়াৰ ভিতৰত 9 পৰা 16 মাজত কি আহিছোঁ √10 আহিলোঁ √11 √12 √13 √14 আৰু √15 এৰি থৈ আহিছোঁ 16 পৰা 25 ইয়াৰ ভিতৰত যিমানটা সংখ্যা আছে এনেকৈ √25 আৰু √36 ৰ মাজত যিমানটা সংখ্যা আছে √36 পৰা √49 মানে দুটা বৰ্গ সংখ্যাৰ মাজত ৰুটৰ ভিতৰত যিকেইটা সংখ্যা ওলায় এইটো 36 টো বৰ্গ সংখ্যা 49 টো কি হ'ব বৰ্গ সংখ্যা তেতিয়া যদি 36 পিছত আমি কি পাম 37 যদি √37 লিখা থাকে √38 লিখি দিয়ে √39 √40 √41 √42 √45 লিখা আছে √47 লিখা আছে গোটেই সংখ্যাবিলাক কি হ'ব আমাৰ কাৰণে অপৰিমেয় সংখ্যা ইহঁতবিলাক হ'ব অপৰিমেয় সংখ্যা ইহঁতবিলাক কি হ'ব এইটো পৰিমেয় সংখ্যা এইটো পৰিমেয় সংখ্যা এইটো পৰিমেয় সংখ্যা এইটো পৰিমেয় সংখ্যা 36 টো পৰিমেয় সংখ্যা √36 টো পৰিমেয় সংখ্যা 49 টো পৰিমেয় সংখ্যা √49 টো কি হ'ব পৰিমেয় সংখ্যা কিন্তু কি হয় ইহঁতৰ মাজত যিবিলাক ৰুটত ওলাব সংখ্যা বোলে √37 পৰা আৰম্ভ কৰিব আৰু ৰুট কিমান হ'ব 48 লৈকে সেইবিলাক কি হয় অপৰিমেয় সংখ্যা √65 পৰা আৰম্ভ কৰিব √80 লৈকে যিমান সংখ্যা ওলাব আমাৰ সেইবিলাক কি হ'ব অপৰিমেয় সংখ্যা বোলে কিমান আছে 65 √66 √67 √68 ৰুট কি আছে 69 √70 কাৰণটো কি যে ইহঁতৰ কাৰণে আমি কোনো এটা নিৰ্দিষ্ট বৰ্গ সংখ্যা নাপাওঁ ইয়াত যেনেকৈ আমি 81 লিখিলোঁ বৰ্গত এইফালে আমি বৰ্গমূল কিমান পাইছোঁ 9 পাইছোঁ ইয়াত 66 ৰ কাৰণে আমি বৰ্গমূল কিমান নাপাওঁ ইহঁতৰ যিটো দশমিক বিস্তৃতি হ'ব অবিৰত আৰু অপুনৰাৱৰ্তিত তেনেকুৱা ধৰণৰ যদি আমি পাই যাম গতিকে এইখন আমাৰ এইকেইটা কি হ'ব আমাৰ কাৰণে পৰিমেয় সংখ্যা নহয় এইবিলাক হ'ব আমাৰ কাৰণে অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যাবিলাক পঢ়িম তেতিয়া ধুনীয়াকৈ ওলাই যাব ইহঁত গোটেইবিলাক হৈ যাব অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা মূল কথাটো হ'ল দুটা বৰ্গ সংখ্যাৰ মাজত যিকেইটা সংখ্যা থাকে তাৰ ওপৰত যদি এনেকৈ ৰুটৰ ভাৰটো লাগি আহে তেতিয়াহ'লে সেই সংখ্যাবিলাক কি হৈ যাব আমাৰ কাৰণে অপৰিমেয় সংখ্যা আমি 1টো বৰ্গ সংখ্যা পালোঁ 4টো বৰ্গ সংখ্যা পালোঁ 9টো বৰ্গ সংখ্যা 16টো বৰ্গ সংখ্যা 25টো বৰ্গ সংখ্যা 36টো বৰ্গ সংখ্যা 49টো বৰ্গ সংখ্যা ইয়াৰ পিছলৈ গৈ থাকিম যিমানবিলাক বৰ্গ সংখ্যাৰ দুটা বৰ্গ সংখ্যাৰ মাজৰ যিকেইটা সংখ্যা তাৰ ওপৰত যেতিয়া ৰুটৰ ভাৰ দি পেলাই দিয়া হয় তেতিয়া সেই সংখ্যাকেইটা কি হৈ যায় অপৰিমেয় সংখ্যা কিতাপত এটা সংখ্যা আছে এইডোখৰত আমাক চেক কৰিবলৈ কওঁতে √23 দিছে এটা দিছে √25 √23 চ' আমি ইয়াত চাওঁ 16 আৰু 25 মাজত ল'ব √23 16 17 18 19 20 21 ৰুট কিমান ল'ব এটা ল'ব 21 এটা ল'ব √22 এটা ল'ব কিমান √23 ৰুট যদি 25 হ'লহেঁতেন তাৰ মান 5 5 হ'লে এইটো পৰিমেয় √23 ওলাইছে দুটা বৰ্গ সংখ্যাৰ মাজত ওলাইছে গতিকে এইটো কি হ'ব অপৰিমেয় সংখ্যা √225 কৈছে এইটো হয় আমাৰ কি যে 15 পূৰণ যদি আমি 15 পাতো এইটো হ'ব আমাৰ 15 স্কয়াৰ ইয়াৰ মানটো ওলাই কিমান 225 ওলাই 225 ওলালে ৰুট যদি 225 পতা যায় ইয়াৰ মানটো ওলাই কিমান 15 এইটো হয় আমাৰ কি পৰিমেয় সংখ্যা এই গোটেইটো আমাৰ কি হ'ব পৰিমেয় সংখ্যা গতিকে √225 টো আমাৰ কি হ'ব পৰিমেয় সংখ্যা তোমালোকে লিষ্টখন কলৈকে বনাবা ধৰি লোৱা 30 মানলৈকে বনাই থ'ব লাগে 30 900 আৰু ৰুট যদি 900 পতা যায় তো ইয়াৰ মানটো আমি কিমান লিখোঁ 30 বুলি লিখোঁ 30 বুলি লিখা যায় এইখিনিলৈকে আমাক লাগিব এইখন চাৰ্টখন বাকী অংক কৰোঁতে লাগে পৃষ্ঠকালি আয়তন কৰোঁতে লাগিব আৰু হিৰণৰ যিটো সূত্ৰ আছে সেইটো চেপ্টাৰ কৰোঁতে আমাক এইটো এই চাৰ্টখন দৰকাৰ হ'ব ইয়াৰ পিছত আমি পঢ়িম অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা এই সংখ্যাবিলাকৰ যিটো ডেফিনেশ্যন বা সূত্ৰ সেইটো কি হয় 1 নম্বৰতে ইহঁতৰ কি হয় দশমিক বিস্তৃতি অপৰিসমাপ্ত আৰু দ্বিতীয়তে অবিৰত অপুনৰাৱৰ্তিত আমি অপৰিমেয় সংখ্যা পঢ়িছিলোঁ এইবিলাক কি আছিলে আমাৰ ওচৰতে অপৰিমেয় সংখ্যা এনেকৈ ওলায় অবিৰত অপৰিমেয় সংখ্যা এনেকৈ ওলায়
ৰুট বোলে 65 আছে ৰুট 66 আছে বোলে ৰুট 12 আছে ৰুট 13 আছে ৰুট 14 এনেকৈ আছে ইহঁতক আমি পি বাই কিউ লিখিব নোৱাৰোঁ ইয়াত ধৰি লওক আমি লিখিলোঁ যেনিবা ৰুট 2 বুলি ৰুট 2 তো ইয়াৰ মানটো কিমান হ'ব ইয়াত যেতিয়া হৰণ কৰা যায় দীৰ্ঘ হৰণ পদ্ধতিত তেতিয়া তাৰ মানটো ওলায় 1.4121356 2 3 7 3 0 9 5 0 4 8 8 0 1 6 8 8 আৰু আগলৈ লাহে লাহে গৈ থাকিব এতিয়া আমি ইয়াত কি লিখিলোঁ ইয়াৰ দশমিক বিস্তৃতিটো যেতিয়া লিখা গৈছিলে তেতিয়া তাত পিছফালে কি দিলে ডট 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 দি দিলে নেকি তাৰমানে আমি গম পালোঁ এইটো ওলাই আৰু গৈ থাকিব তাৰমানে পৰিসমাপ্ত নহয় ওলাই পেলাই শেষ হৈ যোৱা নাই ওলাই পেলাই গৈ আছে অসীমলৈ আৰু কি হ'ল ইহঁতৰ কোনো ছিকুৱেঞ্চ ফ'ল নাই কৰা ছিকুৱেঞ্চ মানে কি বোলে 4টো এবাৰ ওলালে তো 4 ওলালে আকৌ বোলে 4 ওলাইছে আকৌ 4 ওলাইছে নাই ওলোৱা ধৰি লওক বোলে এইখিনিতে 1 ওলালে ইয়াত ওলাইছে ইয়াত ওলাইছে আকৌ বোলে কেইটা সংখ্যা মত ওলালে এইটো দুটা সংখ্যা মত ইয়াত দুটা সংখ্যা মত একটো নাই ওলোৱা মানে কোনো এটা ছিকুৱেঞ্চ ৰিপিট কৰা নাই বোলে ধৰি লওক 1 এনেকৈ ওলাইছে নাই ওলোৱা অবিৰত মানে কি নন ষ্টপ ওলালে গৈছে খালি অপুনৰাবৰ্তিত মানে কি ৰিপিট নাই হোৱা কোনো এটা সংখ্যাত ৰিপিট হোৱা নাই এনেকুৱা ধৰণৰ যিবিলাক সংখ্যা আছে আমি কি কওঁ অপৰিমেয় সংখ্যা বুলি কওঁ পাই মানটো যদি লিখা যায় পাই মানটো যদি আমি লিখোঁ সেইটো কি ওলায় 3.1415592653589 আৰু আগলৈ এনেকৈ ওলাই গৈ থাকিব ইয়াত ডট ডট দিয়া মানে আমি বুজি পাইছোঁ যে কি সংখ্যাটো অসীমলৈ ওলাই গৈ আছে শেষ হৈ যোৱা নাই আৰু ইয়াত কোনো ছিকুৱেঞ্চ ফ'ল নাই হোৱা মানে 1টো বোলে ওলাইছিলে তো 1 4 1 4 1 4 1 4 এনেকৈ নাই ওলোৱা ধৰি লওক 5 ওলাইছিলে 1 5 বোলে 1 5 1 5 বা অকল 5টোৱে হ'লে 5 5 5 এনেকৈ কোনো নাই ওলোৱা ইহঁত সংখ্যাবিলাক কি হয় অপৰিমেয় সংখ্যা আৰু এটা ধৰণৰ সংখ্যা থাকে এনেকুৱা এটা যেনিবা দশমিক ওলালে 1.101 ইয়াত এটা ইয়াত দুটা শূন্য ইয়াত তিনিটা শূন্য এটা পাম 4টা শূন্য পাম 1 লিখিম ইয়াত লিখিম কেইটা 5টা শূন্য 1 এনেকৈ ডট ডট দি দিম এইটো এটা মাছত কি হ'ব অপৰিমেয় সংখ্যা হ'ব বেলেগ এটা লিখিব পাৰে যেনেকৈ 2.2 লিখোঁ যেনিবা 202 002 0002 0002 আৰু এনেকৈ ডট ডট দি থ'লে আমাৰ এইটো কি হ'ব এটা অপৰিমেয় সংখ্যা 2.21 লিখিলোঁ 01 001 0001 আৰু ডট ডট দি থ'লে এইটো এটা মাছত কি হ'ব অপৰিমেয় সংখ্যা আমাক দিয়ে কিতাপত যে দুটা সংখ্যা দিয়া থাকে তাৰ মাজত আমাক অপৰিমেয় সংখ্যা লিখিবলৈ কয় যেনেকৈ ইয়াত দিয়া আছে এটা 1/7 আৰু 2/7 মাজত থকা এটা অপৰিমেয় সংখ্যা লিখিব লাগে এটা অপৰিমেয় সংখ্যা তো এনেকুৱা অংকটো আমি কেনেকৈ চল্ভ কৰিম টান নহয় অংকটো আমাক যেনিবা ক'লে আচ্ছা 1/7 আৰু 2/7 7ৰ মাজত এটা অপৰিমেয় সংখ্যা লিখা এটা অপৰিমেয় সংখ্যা আমি লিখিব লাগে আমি প্ৰথমে কি কৰিম 1/7 মানে কি 7 আমি একক হৰণ কৰিব লাগে আৰু 2/7 মানে কি আছে 7 2 হৰণ কৰিব লাগে 7 যদি একক হৰণ কৰিম এটা দশমিক ইয়াত বহিব কিমান 10 7 এগুণ 7 বহিলে 3 থাকিব 30 হ'ব 7 4 গুণ 28 বহিলে 2 থাকিলে 20 হৈ গ'ল 7 2 গুণ 14 হৈ গ'ল 6 থাকিলে 60 হৈ গ'ল 7 8 গুণ 56 হৈ গ'ল 4 থাকিলে 0 হৈ গ'ল 7 5 গুণ 35 হ'ব 5 থাকিলে 7 7 গুণ 49 আৰু 1 আকৌ হৈ যাব 10 তাৰমানে এইখিনি আকৌ কি হৈ যাব সংখ্যাটো গোটেইটো ৰিপিট হ'ব কাৰণ এইখিনি 10 ওলাই গ'ল তাৰমানে আমি 10 পাই হৰণ কৰিছিলোঁ আকৌ সংখ্যাটো কি হ'ব ৰিপিট ইয়াক যদি কৰোঁ আমি দশমিক এটা দিম হৈ যাব 20 তাৰমানে আমি এইটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিম এই 2 পা 7 2 গুণ কিমান আহিব 14 আহিব থাকিব 6 0 7 8 গুণ 56 4 0 40 7 5 গুণ কিমান আহিব আমাৰ সাথে 35 হৈ গ'ল 5 থাকিলে 7 7 গুণ 49 1 7 1 গুণ 7 7 4 গুণ 28 2 20 আকৌ তাৰমানে এইখিনি পৰা আৰম্ভ হৈ যাব এই সংখ্যাটো আমাৰ ওচৰত এইখিনি আকৌ কি হ'ব ৰিপিট হ'ব আকৌ ওলাব 2 এইখিনি পৰা ওলাব 2 8 5 7 1 4 এইটো এইখিনি পৰা কি ওলাব 7ৰ পাছত 1 4 2 8 5 আৰু 7 আকৌ ওলাব আমি এইডোখৰত কি পালোঁ যে 1/7 কিমান আছে আমাৰ ওচৰত 1/7 আছে 1/7 যিটো মান আমি কিমান পালোঁ দশমিক 1 4 2 8 5 আৰু 7 ৰিপিট হ'ব আৰু 2/7 মানটো আমি কিমান পালোঁ দশমিক 2 8 5 7 1 4 ৰিপিট হ'ব এতিয়া অপৰিমেয় সংখ্যা এইটো হৈছে আমাৰ পৰিমেয় সংখ্যা এইটো আমাৰ পৰিমেয় সংখ্যা দুটা পৰিমেয় সংখ্যাৰ মাজতে কি হ'ল আমাৰ এটা অপৰিমেয় সংখ্যা ওলাব আমি কেনেকৈ লিখিম এইটো আমি মন কৰিব লাগে দুটা সংখ্যাৰ আৰম্ভণি কৰিছে এইটো কিমান 1 4 শেষ হৈছে ক'ত 2 8ত আমি ইহঁত দুটা সংখ্যাকে লিখি ল'ম 1 4 আৰু এটা লিখি ল'ম মাজত কিমান 2 8 ইহঁত দুটাৰ মাজত সংখ্যা কি সোমাইছে 1 4 কিমান ল'ব 1 5 1 6 1 7 1 8 1 9 কি ল'ব 2 0 তাৰপিছত 2 1 2 3 ওলাব এনেকৈ ইহঁত দুটা সংখ্যাৰ মাজত আমি 1 4 কিমান আছে 2 8 আছে ইহঁতৰ মাজত কিমান পাম দশমিক 1 5 পাম পাম নাই দশমিক 1 5 পাম তাৰপিছত আৰু পাম কিমান দশমিক 1 6 পাম আৰু কিমান পাম দশমিক 1 7 পাম কাৰণ 2 8 লগালে 2 আছেতো দশমিক কিমান পাম 1 8 পাম
ইয়াৰ ভিতৰত যোনটোকে মন যায় বোলে 15 মন গ'ল 16 মন গ'ল 17 মন গ'ল 18 মন গ'ল কোনোবা এটা উঠাব লাগে খালি 28তকৈ সি ডাঙৰ হ'ব নালাগে 28ৰ ভিতৰত আৰু 15তকৈ তলত আমি যেনিবা উঠাই লৈছিলোঁ 16.16 1 এটা পাতিম সিহঁতৰ 0 1 পাতিম 00 1 পাতিম 0 0 0 1 পাতিম 0 0 0 0 1 পাতিম এইটো আমাৰ 1 নম্বৰ যেনিবা আৰু এটা সংখ্যা লিখিব লাগে তেতিয়া আমি লিখিম যে শূন্য এটা লগাই দিয়ক ফালে 0.16 আৰম্ভ কৰিছিলোঁ আমি লিখিম 1 6 ইয়াত 1 বহাম ইয়াত 2 বহাম 0 2 বহাম 0 0 2 বহাম আকৌ বাঢ়িম 0 0 0 2 0 0 0 0 2 আৰু ডট আৰু এটা লিখিব লাগে যেনিবা ইয়াত এবাৰ আমি 17 লগাওঁ 17 1 লগাওঁ বা ডাবল 1 দি দিওঁ 0 1 1 0 0 1 1 0 0 0 1 1 এইটো এটা কি হ'ব আমাৰ কাছত অপৰিমেয় সংখ্যা যদি বোলে আমাক বেলেগ এটা সংখ্যা দিলে এটা দিছে যেনিবা আমাৰ মাজত 1/3 আৰু এটা দিলে আমাৰ মাজতে 2/3 1/3 আৰু 2/3 মাজৰ দুটা অপৰিমেয় সংখ্যা লিখিব লাগে অপৰিমেয় সংখ্যা আমি কি কৰিম হৰণ কৰিম ইয়াত কি কৰিম হৰণ 1/3 ইয়াত পাতিম 1 বা ইয়াত পাতিম 3 ইয়াত 3 দশমিক ইয়াত কিমান হ'ব 10 হ'ব 3 3 গুণ কিমান হ'ব 9 হ'ব আকৌ থাকিব 1 0 3 3 কিমান হ'ব 9 এইটো ওলালে গৈ থাকিব তাৰমানে আমি কিমান পাতিম 1/3 মানে আমাৰ ওচৰত উত্তৰ ওলাব কিমান 0.333 আৰু আগলৈ গৈ থাকিব যদি আমাৰ ওচৰত কি থাকে 2/3 থাকে তাৰমানে ভিতৰত 2 পাতিম 3 আমি এটা হৰণ কৰিম 0 দিম দশমিক হ'ব দশমিক দিম 0 এটা হ'ল 3 6 গুণ কিমান আহিব 18 পাতিলে ইয়াত থাকিলে আমাৰ কিমান 2 0 3 6 গুণ 18 2 0 3 6 গুণ 18 মানে 2/3 পাতিলে আমাৰ উত্তৰটো কিমান ওলায় 0.6666 এনেকৈ ওলাই লিখি অসীমলৈ গৈ থাকিব আমাক দুটা অপৰিমেয় সংখ্যা লিখিব লাগে বুলি কৈছে চ' ষ্টাৰ্টিং কৰিছে 3 হৈছে শেষ কৰিছে 6ত তেতিয়া আমি কি পাতিম যে 0.3 পাতিম 1 0 1 001 000 1 আৰু আগলৈ এনেকৈ দি দিম আৰু এটা লিখিব লাগে 3 1 লিখিছিলে 2 লিখি দিম 0 2 লিখিম 0 0 2 লিখি দিম 0 0 0 2 লিখিম আৰু ডট দিম দুটা পৰিমেয় সংখ্যা তো 6 পোৱালে মানে 6 শেষ হৈ যাব কিন্তু 5 পোৱালৈকে ধৰি লওক আমি এতিয়া 0.5ত আৰম্ভ কৰিব লাগে চ' 5 1 দি লিখিব পাৰিম 5 2 দি লিখিব পাৰিম 5 আমি 3 দি লিখিব পাৰিম এনেকৈ গৈ থাকিব 02 002 এনেকৈ যাব পাৰিব 01 001 আৰু আগলৈ এনেকৈ গৈ থাকিব চ' এটা দুটা তিনিটা চাৰিটা পাঁচটা আমি অপৰিমেয় সংখ্যা উলিয়াব পাৰিম সৰহ উলিয়াব পাৰিম তাতকৈ 20-30টা মাছত ওলাই যাব ইয়াত কিতাপত কেনেকৈ দিব আমাক কৰিবলৈ আমাক কিতাপত দুটা সংখ্যা চেম নিদিয়ে যেনেকৈ ইয়াত আমাক কৰিলে এটা 1/3 এটা 2/3 মানে ইয়াতো 3 আৰু ইয়াতো 3 কি আছে মেথছ হৈ আছে ইয়াতো 7 ইয়াতো 7 মেথছ হৈ আছে কিতাপত নিদিয়া তাত কি দিব এটা দিব আমাক ধৰি লওক 1/5 দিলে আনটো দিব আমাৰ ওচৰতে যেনিবা 7/2 দিলে বা 7/2 নিদি পেলাই আমাক বেলেগ এটা দিব পাৰে ধৰি লওক ওপৰত পাতিলোঁ আমি 2 তাত পাতি দিছোঁ আমি 3 পাতি দিওঁ ইয়াত এটা 5 ইয়াত এটা 3 দুটা বেলেগ দুটা বস্তু কি আছে বেলেগ বেলেগ আছে তেতিয়া কি কৰিম আমি প্ৰথম চোৱাত 1/5 আৰু কি কৰিম 2/3 দুটা আমি পাতি ল'ম হৰৰ দুটা আমি চেম কৰি ল'ম দুইটাতে হৰৰ দুটা কি কৰিম চেম মানে ইয়াততো 5 আছে ইয়াত কি আছে 3 আছে এটা 5 আছে এটা 3 আছে যদি এইটো 2/7 9 দি পেলাই আমাক 2/3 দিছে ইয়াৰ যিটো হৰটো ইয়াত পূৰণ কৰি দিম দুইফালে আৰু ইয়াৰ যিটো 5 আছে আমি তলৰ পৰা দুইফালে আমি কি কৰিম তাক পূৰণ কৰি দিম তেতিয়াহ'লে আমাৰ উত্তৰ কি ল'ব 3 গুণ 3 5 3 গুণ 15 ইয়াত ল'ব আমাৰ উত্তৰটো 2 5 গুণ 10 ল'লে 5 3 গুণ 15 ল'লে তো আমি ইয়াত কি দেখিলোঁ যে তলৰ হৰতা চেম হ'ব মানে আমি হৰতা একে কৰিলোঁ কিন্তু আমি যদি চাওঁ 3 ইয়াক হৰণ কৰি দিওঁ 3 গুণ 3 3 5 গুণ 15 আকৌ আমি ঘূৰাই পেলাই কিমান পাম 1/5 পাই যাম ইয়াক আমি যদি কাটি দিওঁ 2ৰে কাটো বা 5 কাটিলে 5 কাটিলে 5 থাকিলে 5 কাটিলে কিমান থাকিলে 5 কাটিলে 3 যাব 5 3 গুণ 15 5 কাটিলে কিমান থাকিব ওপৰত 2 থাকিলে 1/5 আৰু 2/3 আছে তাৰমানে আমি কি গম পালোঁ যে এনেকুৱা যদি কিবা দুটা হৰৰ যদি মেচ নাথাকে তাত বোলে 5 আছে তাত 3 আছে তাত বোলে 7 আছে তাত 11 আছে তাত বোলে 8 আছে তাত ক'ৰবাত 5 আছে হৰকেইটা বেলেগ থাকিলেও আমি হৰ চেম কৰিব নালাগে ডাইৰেক্ট আমি এইটো সেইটো হৰণ কৰিলে হ'ল তাৰমানে আমি এইডোখৰ পাতিবই নালাগে আমি কি পাতিম মই জাষ্ট দেখাইছোঁ যে বুজিবলৈ কটাৰ পাছত মানে এইটো কি বস্তু অৰ্থহীন গতিকে আমি কি কৰিম আমি ডাইৰেক্ট 1/5 আছে ইয়াক আমি হৰণ কৰি দিম ভিতৰত পাতিম 1 5 আমি কি কৰিম তাক হৰণ কৰিম হৰণ কৰাৰ লগে লগে আমাৰ কিমান আহিব দশমিক কিমান হ'ব 5 দশমিক কিমান হ'ব 0 হৈ গ'ল 5 যদি হৰণ কৰি কিমান যাব 2 যাব 2 5 কিমান যাব 10 তো ইয়াৰ মানটো কিমান আমাৰ 0.2 লাগে আৰু শেষ ইয়াৰ পিছত ওলাব কিন্তু নোলায় এইটো 0 বহি গ'ল ইয়াৰ পিছত আৰু নোলায় ডট ডট দিব নালাগে আমাৰ নোলায় এটা আছে আমাৰ কিমান 2/3 আছে ইয়াৰ মানটো কিমান আমি হৰণ কৰিম ইয়াক ভিতৰত পাতিম 2 বাহিৰত পাতিম কিমান 3
20 হৈ গ'ল 3 6 গুণ কিমান হ'ব 18 2 থাকিলে 20 হ'ল 3 6 গুণ 18 আকৌ আমাৰ ওচৰত 2 ওলাব আকৌ 20 ওলাব গৈ থাকিব তাৰ মানে 1/5 মানে আমাৰ ওচৰত পালোঁ কিমান 0.2 আৰু 2/3 মানে আমি উত্তৰটো কিমান পালোঁ 0.666 এনেকৈ ওলাই গৈ থাকিব এটা 2 আৰু 666ৰ মাজত আমাক সংখ্যা উলিয়াব লাগে আমি কি লিখিব পাৰিম দশমিক লিখিম 0.21 লিখি দিম 0 1 0 0 1 0 0 0 1 আৰু ডট দি দিম সেইটো লিখি বেলেগ এটা লিখিব পাৰোঁ কাৰণ দশমিকৰ পিছত আমাৰ কি আছে 2 ষ্টাৰ্ট হৈছে 6 শেষ হৈছে আমি 3টা ল'ব পাৰিম নাই 3টা ল'ব পাৰিম 3 1 0 0 1 0 0 এটা আমি ষ্টাৰ্টিং কৰিছে 0 3 1 0 1 0 0 1 0 0 0 1 0 0 0 0 1 ডট দিব লাগে এনেকৈ লিখিব পাৰি যে 0.31 আকৌ 2 এটা দিব পাৰি 0 2 0 2 0 0 0 2 আৰু ডট এটা 2টা 3টা আমাৰ কি ওলাব অপৰিমেয় সংখ্যা ওলাব ইহঁতবিলাক কি হয় আমাৰ মাজতে অপৰিমেয় সংখ্যা